ৰাইজ আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজি মই যাবলৈ ওলাইছোঁ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এটা উৎসৱ চাবলৈ, লগতে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আৰু মই আহি গ'লোঁ আমাৰ ইয়াতে থকা, আমাৰ মাকুমকিলাতে থকা ভিতৰ পাই গাঁওখনলৈ। আৰু ইয়াতে যিহেতু বৌদ্ধসকলৰ এটা এতিয়া কি ক'ম মানে মন্দিৰ আছে, তো তালৈকে আহিলোঁ মই। আৰু আহিলোঁ আৰু তেওঁলোকৰ এইফালে চাওকচোন, মানে ইয়াতে আহি দেখিলোঁ যে একেবাৰে মানে সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বয়সস্থ মানুহলৈকেও মানে প্ৰতিভাবিলাক চাই মোৰ খুবেই বেছি ভাল লাগিলে। তো ভাবিলোঁ আজি আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু এই উৎসৱটোৰ বিষয়ে সম্পূৰ্ণ আপোনালোকক ডিটেইলছ জানিবলৈ হ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু গম পাব। আৰু এয়া চাওক, মানে মই আজি ইয়ালৈ অহাৰ মূল উদ্দেশ্যটো আছিলে যে এয়া আকাশ বন্তি অৰ্থাৎ ফুংফাই কেনেকৈ উৰুৱাই সেইটো চাবলৈ মই আজি আহিছিলোঁ। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। তো এফালে চাওক, এফালে আকাশ বন্তি তেওঁলোকে উৰুৱাবৰ কাৰণে এনেকৈ প্ৰস্তুত কৰি আছে। তো মই কেতিয়াও দেখা নাছিলোঁ, ভাবিছিলোঁ ইমান ডাঙৰকৈ এনেকৈ কাগজেৰে বনায় আৰু ইমান ধুনীয়াকৈ ইমান ওপৰলৈকে উৰি যায়। তো এইফালে চাওক, ইয়াত মানে আমি যেনেকৈ চাকিত যে শলিতা দিওঁ, তেনেকৈ তেওঁলোকে মানে ইয়াত শলিতা আৰু মম গলাই এনেকৈ ধুনীয়াকৈ এটা মানে অলপ ডাঙৰকৈ বনাই এনেকৈ ধুনীয়াকৈ বান্ধি দিছে। আৰু এইফালে চাওক, এয়া আপোনালোকে জুই দেখিছে, ধোঁৱা দেখিছে নহয়। ইয়াত মানে তেওঁলোকে এনেকৈ ধৰক মানে বেলুন এটা উৰিবলৈ ধৰক যেনেকৈ বায়ু লাগে, বায়ুটো ভৰাই দিয়া নিচিনাকৈ এনেকৈ কৰি আছে। আৰু এনেকৈ বহুত দেৰি তেওঁলোকে ধৰি থাকে। এয়া চাওক, ইয়াৰ পৰা এতিয়া আঁতৰাই লৈও এনেকৈ ধৰি থাকিব। তো আজি মই এনেকৈ দেখি পাইছোঁ আৰু আপোনালোককো ভাবিলোঁ ইয়াৰ মানে এনেকৈ ধুনীয়াকৈ আপোনালোককো দেখাই দিওঁ বুলি। এয়া চাওক। আপোনালোকেতো দেখিলে কেনেকৈ আকাশ বন্তি উৰুৱা হ'ল, মানে ফুংফাই কেনেকৈ উৰুৱা হ'ল। আৰু লগতে ময়ো দেখিলোঁ। আৰু তাৰপিছতে মই আহিলোঁ তেওঁলোকৰ এই ভিতৰ ভাগলৈ, মোক ইয়ালৈ লৈ আহিলে। তো ইয়াতে ধুনীয়াকৈ সেৱা এভাগো লৈ ল'লোঁ। আৰু চাওক, আপোনালোকৰ ভিতৰ ভাগৰ অকণমান আপোনালোকক দৃশ্যটো দেখাই দিওঁ। যিহেতু আজি ইয়ালৈ আহিলোঁ আৰু আকাশ বন্তি ইয়াত কেইবাটাও উৰুৱা হ'ল। মই বাৰু শেহতীয়াকৈ পালোঁহি, এটা মই পালোঁহি। আৰু আজি যে এই অনুষ্ঠানটো কৰা হৈছে, মানে ইয়াৰ উদ্দেশ্যটো কি আপুনি অকণমান কৈ দিবনে? এইটো আমাৰ বৌদ্ধ ধৰ্মীয় লোকসকলে আষাঢ়ী পূৰ্ণিমাৰ পৰা আহিনী পূৰ্ণিমালৈ 3 মাহ ত্ৰৈমাসিক বৰ্ষাবাস তিথি সোমাই প্ৰতিটো সপ্তাহত আমাৰ তিথি উদযাপন কৰোঁ আমি। আৰু আষাঢ়ী পূৰ্ণিমাৰ পৰা আহিনী পূৰ্ণিমালৈ 3 মাহত 13টা তিথি আমি উদযাপন কৰোঁ। আৰু আজিৰ তিথিটো হ'ল অন্তিম তিথি। আৰু এই চিম্পল পৰিভাষাত নাৱা অক বুলি কয়। নাৱা অক মানে ত্ৰৈমাসিক বৰ্ষাবাস তিথি অন্ত পৰিছে। আৰু এই দিনটোত সমগ্ৰ বিশ্ব
যিমান বৌদ্ধ ধৰ্মীয় লোকসকল আছে তেখেতসকলে এইদৰে পবিত্ৰ বৌদ্ধ বিহাৰ প্ৰাংগণত জ্ঞাতি ৰাইজসকলে মিলি এইদৰে অতি উলহ মালহেৰে এটা অনুষ্ঠান ৰাখি উদযাপন কৰে। আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিলোঁ, 1000 বন্তি আমি প্ৰজ্বলন কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল, মহান এটা উদ্দেশ্য আছে। ভগৱান বুদ্ধই যেতিয়া মহাপৰিনিৰ্বাণ লৈছিলে, তেখেতৰ শিষ্য ভিক্ষু বুলি কয়, ভিক্ষুসকলক ইচ্ছাৰে 1000 বছৰ তেখেতৰ শাসনকালটো উপযাচি দিছিলে। মোৰ শাসনকাল তোমালোকক, মোৰ শিষ্যবৰ্গ 1000 বছৰ মই শাসনকালটো দিছোঁ বুলি। আৰু সেই ইচ্ছাৰে শাসনকালটো দিয়াৰ বাবে 1000 আমি প্ৰদীপ প্ৰজ্বলন কৰিছোঁ। লগতে আমি বিশ্ব শান্তি কামনা কৰিছোঁ, বিশ্ব শান্তি কাম্য কৰিছোঁ। তাৰপিছত আমি যিটো ৱানবুং বুলি কয়, আকাশ বন্তি যিটো আমি নিক্ষেপণ কৰিলোঁ, সেইটো আমাৰ সিংহ পৰিভাষাত ৱানবুং বুলি কয়। ৱান মানে জুই, বুং মানে বেলুন। আমি ৰঙা নীলা কাগজেৰে ডাঙৰ এটা বেলুন প্ৰস্তুত কৰি তাত শলিতা লগাই আমি নিক্ষেপণ কৰোঁ। ইয়াৰ এটা ডাঙৰ উদ্দেশ্য এটা আছে। যেতিয়া ভগৱান বুদ্ধই সিদ্ধাৰ্থ গৌতম আছিলে, ৰাজকুমাৰ আছিলে, শুদ্ধোধন ৰজাৰ পুতেক, তেখেতে গৃহত্যাগ যেতিয়া কৰিছিলে, গৃহত্যাগ কৰি অনুমা নদী বুলি কয়, সেই নদীটো পাৰ হৈ পাৰত থিয় হৈ তেখেতে অধিষ্ঠান কৰিছিলে। ৰাজকুমাৰ বা ৰজাৰ তৰোৱাল থাকে, তৰোৱালখন লগত আছিলে। আৰু তেতিয়াৰ ৰজা মহাৰজাবিলাকৰ চুলি মহিলাৰ দৰে দীঘল আছিলে, পাগুৰি মাৰি থৈ দিয়ে। চুলিকোচা খুলি তৰোৱালডালে উলিয়াই চুলিকোচাত এইদৰে ধৰি তৰোৱালটো লগাই কৈছিলে যে আজিৰ পৰা মই ৰাজকীয় ভোগ পৰিত্যাগ কৰিছোঁ, সন্ন্যাস জীৱন ধাৰণ কৰিছোঁ। যেতিয়ালৈকে মই বুদ্ধত্ববাদী নহওঁ, তেতিয়ালৈকে মই সন্ন্যাস জীৱন যাপন কৰিম বুলি তেখেতে অধিষ্ঠান মানে শপত খোৱাৰ দৰে চুলিকোচা কাটি দিলে। কাটি আকাশ মাৰ্গলৈ দলিয়াই দিলে। দলিয়াই দিওঁতে দেৱৰাজ ইন্দ্ৰই আহি মাটিত নপৰাৰ আগতে চুলিকোচা স্বৰ্গলৈ লৈ গ'ল। ইন্দ্ৰৰ যি বাসভূমি সেইটো টাৱতিংশ স্বৰ্গ বুলি কয়। আৰু টাৱতিংশ স্বৰ্গত চূড়ামণি নামৰ এটা চৈত্য বনাই থৈছে। আৰু সেই চৈত্যতে ভগৱান বুদ্ধৰ যি কেশ ধাতু, মানে কেশ মানে চুলি, ধাতুটো তাত ৰাখি সেৱা পূজা কৰি আছে। এতিয়া আমি বৌদ্ধ ধৰ্মীয় লোকসকলে তালৈ যাব নোৱাৰোঁ, স্বইচ্ছাৰ মনুষ্যসকলে স্বৰ্গত যাব নোৱাৰে। তো আমাৰো এটা শ্ৰদ্ধাভাৱ আছে যে সেই চূড়ামণি চৈত্য যি স্বৰ্গত আছে, ভগৱান বুদ্ধৰ কেশ ধাতু আছে, তাতো আমাৰ এগছি বন্তি জ্বলাই সেৱা পূজা কৰাৰ ইচ্ছা আছে। কিন্তু আমাৰ উপৰিপুৰুষসকলে বৈজ্ঞানিক ভিত্তিত তেখেতসকলে চিন্তাধাৰা এটা প্ৰকাণ্ড বেলুন বনাই, যিহেতু আমি মনুষ্যসকলে স্বৰ্গ যাত্ৰা কৰিব নোৱাৰোঁ, স্বশৰীৰে যাব নোৱাৰোঁ। কিন্তু আমাৰ শ্ৰদ্ধাভাৱ আছে যে সেই চূড়ামণি চৈত্যত য'ত ভগৱান বুদ্ধৰ কেশ ধাতু ৰাখিছে, তাতো আমাৰ বন্তি এগছি জ্বলাই সেৱা পূজা কৰাৰ ইচ্ছা আছে। গতিকে আমাৰ উপৰিপুৰুষসকলে তেখেতসকলে বৈজ্ঞানিক ভিত্তিত চিন্তাধাৰা কৰি ডাঙৰ কাগজৰ, ৰঙা নীলা কাগজৰ বেলুন বনাই তাত কেঁচা সূতা আৰু মমেৰে গলাই এটা শলিতা বনোৱা হয়। যিটো শলিতা তুমি দেখিলা অলপ আগত, এই শলিতাটো বান্ধি আমি আকাশ মাৰ্গলৈ এইদৰে সেই উদ্দেশ্যলৈ চূড়ামণি চৈত্যত মানে আমি বন্তি প্ৰজ্বলনৰ এটা ধ্যান কৰি তালৈ নিক্ষেপণ কৰা হয়। আৰু সেই উদ্দেশ্যে আমি আজি নাৱাওক বুলি ক'লে ত্ৰৈমাসিক বৰ্ষৰ যি অন্তিম তিথি, এইদৰে আমি সমূহ ভিতৰ পৰা বৌদ্ধপ্ৰাণ ৰাইজে, লগতে ওচৰত যি গাঁওসমূহ আছে, বিভিন্ন জাতি ধৰ্ম লোকসকলে আহি প্ৰত্যেক বছৰে আমাক সহায় সহযোগিতা হাত আগবঢ়াই সকলোৱে আনন্দ উল্লাস কৰে। আমি কাৰ্যসূচী লওঁ, সৰু সৰু কণ ল'ৰা ছোৱালীৰ প্ৰতিভাবিলাক আমি বিকাশ কৰিবলৈ চাওঁ। মানে ইমান ধুনীয়াকৈ নাচ গান কৰিছে। এইবিলাকে আমি এই অন্তিম তিথিৰ সংগতি ৰাখি এইকেইটা কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ আমাৰ বৌদ্ধ ধৰ্মীয় লোকসকলে। মানে আপোনালোকৰ আজি এই যিটো মানে অনুষ্ঠানটো আছিলে, ইয়াৰ উদ্দেশ্যটো এয়াই। তো আপোনাক খুবেই বেছি ধন্যবাদ যে যিটো কথা মই নাজানিছিলোঁ আচলতে, ইয়াত ইমান দিন থাকোঁ যদিও মানে এনেকৈ অহা নাই, চোৱা নাই, সেইকাৰণে গম নাপাওঁ। কিন্তু আজি আপোনাৰ দ্বাৰা গম পালোঁ, তো ভাল লাগিছে, খুবেই বেছি ধন্যবাদ। তোমাকো ধন্যবাদ জনাইছোঁ। আৰু অহা বছৰ ঠিক এইটো সময়তে আকৌ আমাৰ পুনৰ আমি উদযাপন কৰিম। এইটো আহাৰী পূৰ্ণিমাত ষ্টাৰ্ট হয় আৰু আহিনী পূৰ্ণিমাত আমাৰ ফিনিচিং হয়। মানে ঠিক কাতি বিহু দিনাখনেই আমাৰ অলপ কেতিয়াবা এদিন ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি এইটো উদযাপন কৰি আছোঁ। আৰু তোমাক আকৌ স্বাগতম জনাইছোঁ, আহিবা। নিশ্চয় আহিম, খুবেই বেছি ভাল লাগিলে। আজি মই গোটেই চাৰিটাই উপভোগ কৰিব পৰা হ'লে আৰু খুবেই ভাল লাগিলেহেঁতেন, কিন্তু দেৰি হৈ গ'ল, নাপালোঁ। এটা উপভোগ কৰিব পাৰিলোঁ, ভাল লাগিছে। তো
তো আশা কৰোঁ আপোনালোকেও আজি ইয়াৰ দ্বাৰা এই অনুষ্ঠানটোৰ বিষয়ে সকলোবিলাক জানিব পাৰিলে আৰু অনাগত দিনতো মই আপোনালোকক এনেদৰে এইসমূহৰ বিষয়ে মই আপোনালোকক জনাই থাকিম আৰু যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব নকৰা কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই পৰিমিতা আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'তে মই আপোনালোকক লগ পাম ধন্যবাদ